নমস্কাৰ, মোৰ নাম শ্ৰী বুবুল মেছ। মই পাৰুখৰ পৰা কৈ আছোঁ যে মোৰ ভাইটি এজন বাইদেউ ঘৰত যোৱা পৰহি অলপ চিকিৎসাৰ কাৰণে লৈ অনা আছিল নগাঁও কঠীয়াতলী চাৰিআলিত। তাৰপিছত আজি অকস্মাত ৰাতিপুৱা 6টা বাজিৰ পিছত চাইকেল এখন আৰু ক'লা হাফ পেণ্ট পিন্ধি ঘৰৰ পৰা বাইদেউ ঘৰৰ পৰা ওলাই যায়। বৰ্তমান নিৰুদ্দেশ হৈ আছে। তেখেতৰ অলপ মানসিক দুৰ্বলতা আছে। গতিকে কঠীয়াতলীৰ ৰাইজ বা কঠীয়াতলীৰ বাসীয়ে কঠীয়াতলীৰ চাহ বাগানৰ বাসীয়ে বা কঠীয়াতলীৰ গাৰোগাঁও বা কঠীয়াতলী অঞ্চলৰ মানুহে যদি পায় মোৰ নম্বৰত যোগাযোগ কৰি যেনে তেনে যাতে উদ্ধাৰ কৰে মোৰ ভাইটিজনক। ইমানকে কৈ সমূহ ৰাইজৰ নমস্কাৰ জনাইছোঁ।